নমস্কাৰ মই পম্পী আপোনালোক সকলোকে আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি এই ভিডিঅ'টো চাব বুলি মই আশা ৰাখিছোঁ। আৰু যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা যদি মোৰ এতিয়ালৈকে যিমানখিনি ভিডিঅ' দিলোঁ কিবা যদি আপোনালোকে তাত ভুল দেখিছে তেন্তে প্লিজ মোক কমেণ্ট কৰি জনাব, তেতিয়াহে মই সেইখিনি শুধৰাবলৈ চেষ্টা কৰিম। আৰু তেন্তে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া ৰাতিপুৱাৰ 10টামান হ'ল, ভাত পানী এতিয়ালৈকে খোৱা নাই, খাম আৰু বনাই কৰি প্ৰায় হ'লেই আৰু এতিয়া অলপ কিনকিনীয়া বৰষুণ দি আছে, বতৰটো অকণমান সেমেকা আৰু এনেকুৱা বতৰত জ্বলা কিবা খাবলৈ মন যায়। মোৰ বুলিয়ে নহয়, সকলো মানুহৰে মন যায়, প্ৰায়বিলাকৰে মন যায় আৰু এনেকুৱা বতৰত আৰু ম'ম' পকৰি এনেকুৱা খুব মনত পৰে। এতিয়া লকডাউনৰ বতৰ যেতিয়া আৰু মনত পৰিও কাম নাই আৰু মনত পৰিলেও আপোনালোকে বনাব পাৰে ঘৰতে। আৰু এতিয়া মই বনাবলৈ যাওঁ জ্বলা চাটনি। বতৰ যেনেকৈ সেমেকা, সেই জ্বলা চাটনিকণ খায়ো ভাল লাগিব, সেয়ে বনাবলৈ যাওঁ। আৰু আপোনালোকেও অকল স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। এইফালে মই পিচি আছোঁ আদা, নহৰু, মান ধনিয়া আৰু ভোট জলকীয়া। আৰু ৰাতিপুৱাৰ থালিখন আমাৰ ৰেডি হৈ গ'ল। আৰু আজি আমাৰ থালিত আছে, এইফালে আছে চিকেন আৰু এইফালে বাতিত আছে ৱালকচু, বিলাহী আৰু এইফালে আছে চাটনি। ভাত পানী খাই কৰি আজৰি অলপ আৰামো কৰি ল'লোঁ, ৰেষ্ট লৈ হৈ গ'ল। আৰু এতিয়া 1টামানে বাজিলে। এতিয়া মই যাওঁ ভোট জলকীয়াৰ আচাৰ বনাবলৈ। ইয়াৰ আগৰ ব্লগটোত দেখিছিলে মই বাৰ ঘৰৰ পৰা বহুতখিনি ভোট জলকীয়া আনিছিলোঁ। সেইখিনি এতিয়া নহ'লে দুদিনমান থৈ দিলে গেলিহে যাব, সেইকাৰণে ভাবিছোঁ মই সেইখিনি আচাৰকে বনাই পেলাওঁ। আৰু ভোট জলকীয়া আচাৰ মোৰতো বিৰাটেই ভাল পাওঁ খাই, আৰু আমাৰ ঘৰৰ সকলোৱে জ্বলা খায়েই, আৰু সেয়েহে ভাবিছোঁ যাওঁ এতিয়া। তামাম ইজি পদ্ধতি, আগৰ পৰাই যেনেকৈ আমি বনাই আহোঁ, মাহঁতক মই আগৰ পৰা তেনেকৈয়ে বনোৱা দেখিছোঁ আৰু ময়ো তেনেকৈয়ে বনাওঁ। কিবা ভোট জলকীয়া আচাৰ হওক বা কিবা আচাৰ হওক, তেনেকুৱা অকণমান কিবাকিবি বেলেগ হ'ব পাৰে। আৰু এতিয়া মই তাকে যাওঁ, আপোনালোকে এবাৰ ট্ৰাই কৰিব, নিশ্চয় ভাল পাব খাই। যিহেতু মোৰ সঁচাই ক'বলৈ গ'লে জলকীয়া নহ'লে ভাত নাযায়েই। এতিয়া এই আচাৰটো মোৰ কাৰণে বনাইছোঁ বুলি ক'ব পাৰি। এতিয়া যাওঁ, তাকে আপোনালোকে চাই। প্ৰথমে এনেদৰেই জলকীয়াখিনি মই শুকুৱাই ৰাখিছোঁ। তাৰপাছত আপোনালোকে সৰু সৰুকৈ জলকীয়াখিনি কাটি ল'ব। মিক্সাৰে গোটেইখিনি কাটি শেষ কৰি দিলে। এতিয়া মই আচাৰ বনাবলৈ ৰেডি কৰোঁ। মছলাখিনি মই এতিয়া ৰেডি কৰোঁ, যি মছলা দিম। আৰু দেখিছেনে জলকীয়াখিনি বিৰাটেই ধুনীয়া, কেনেকুৱা কালাৰিং আৰু বহুতেই জ্বলা হয়। জলকীয়া দিবৰ কাৰণে মই 2 চামুচ কালজিৰা, 2 চামুচ জিৰা, 2 চামুচ চফ, 2 চামুচ ধনিয়া আৰু মেথি দি দিছোঁ। তাৰপাছত আপোনালোকে মছলাখিনি অলপমান গৰম কৰি ল'ব। এয়া মোৰ গৰম কৰি হৈ গ'ল। এতিয়া মই মিক্সাৰত দি দিম। বেছি মিহি নকৰিব, অলপমান কৰিব। আৰু মই ইমান মিহিয়ে কৰিলোঁ। এতিয়া মই কাটি থোৱা জলকীয়াখিনি বটলত ভৰাই যাম। এয়া 2টা বটলত ভৰাই হৈ গ'ল। আৰু এতিয়া মই তেলখিনি গৰম কৰি লৈছোঁ। এতিয়া মই মছলাখিনি বটলকেইটাত ভৰাই দিছোঁ। আৰু এতিয়া তেলখিনি ঠাণ্ডা হোৱাৰ লগে লগে মই এতিয়া বটলকেইটাত ভৰাই দিম। মছলাখিনি মই এনেকৈয়ে দি দিলোঁ। কিছুমানে মছলাখিনি তেলৰ লগত মিহলি কৰি দিব পাৰে, সেইটো নিজৰ ওপৰত কথা। মই এনেকৈয়ে দিলোঁ। খুবেই চিম্পুল হয় আৰু চিম্পুলত বনালেই বেছি ভাল লাগে খাই। বৰ বেছি মছলা দিলেও ভাল নালাগে, মোৰতো এনেকৈয়ে ভাল লাগে খাই। আৰু এতিয়া মোৰ আচাৰ ৰেডি। আৰু এয়া দেখিছেনে, মই আচাৰখিনি মোৰ বনাই হৈ গ'ল। আৰু এতিয়া আপোনালোকে এনেদৰে বনোৱাৰ পাছত অলপমান সময় ৰ'দত ৰাখিব। আৰু মই যিহেতু কৈছোঁৱে আজি বতৰটো সেমেকা, অলপ বৰষুণ দি থকাৰ কাৰণে মই আজি দিব নোৱাৰিম, মই কাইলৈহে দিম। এনেই দেখিবলৈ কেনেকুৱা লাগিছে মোৰ আচাৰ?
বহি পিনে এনেই টাইম পাছ কৰি আছোঁ। আৰু এতিয়া আমাৰ ঘৰলৈ আহিছে ওচৰৰে এটা ভাইটি পাবজি খেলাত ব্যস্ত। পাবজি নহয় কি একোৱে ফ্ৰী খোৱা ফায়াৰ? নহয় মোবাইল একোৱে চাই খেলা আছো নাই। তেখেতৰো এটা চেনেল আছে দেই ফ্ৰী ফায়াৰৰ। নাই ফ্ৰী ফায়াৰ নহয় কি হয় এতিয়া ব্লক কৰি দিলোঁ আৰু এইফালে গগৈদা গগৈদা ওলাবলৈ লাজ কৰে আৰু এনেকৈ আমি অলপমান লেকচাৰ মাৰি আছোঁ গোটেই তিনিটাই বাৰেৰহণীয়া কথা ঢেৰ যি কথা ওলায় এনেকৈ কথা পাতিলে তাকে আৰু টাইম পাছ। এইটো কি বস্তু দেখিছেনে? এইটো হৈছে মাছৰুম, কিছুমানে নাফু বুলিও কয়, কাঠফুলা। আৰু আজি যিহেতু ৰাতিপুৱা সাঁজত দেখিছিলে আমাৰ ঘৰতে কুকুৰা মাৰিছিলে আৰু তাৰে অলপমান আছে আৰু এয়া মাছৰুমো আছে। এদিন মামা এজনৰ ঘৰত মই খাইছিলোঁ, বিৰাটেই টেষ্টি আছিলে। মাছৰুম আৰু মাংস বনাই খুৱাইছিলে আৰু তাকে আজি ভাবিলোঁ ময়ো বনাই চাওঁ, ট্ৰাই এটা কৰি চাওঁ কেনেকুৱা হয় আৰু আপোনালোককো মই দেখুৱাম কেনেদৰে মই আজি এই মাংসখিনি বনাম। তেতিয়া আপোনালোকে চাই থাকিব। এয়া মই মাংসখিনি অলপ সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইফালে মই লৈছোঁ নাফু, অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ ইমানটো চাইজতে আৰু এইফালে দুটা মই মিডিয়াম চাইজৰ আলু লৈছোঁ আৰু এইফালে লৈছোঁ দুটা পিঁয়াজ আৰু এইফালে আদা নহৰু মই কাটি লৈছোঁ সৰু সৰুকৈ। এইফালে 5টামান জলকীয়া লৈছোঁ, এইফালে লৈছোঁ 3টা লং, এইফালে 3টা ইলাচি আৰু অলপমান দালচেনি। আৰু এতিয়া কেৰাহী এখনত মই তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই তাত পাঁচফোৰণ দি দিছোঁ, লংকেইটা দি দিছোঁ আৰু ইলাচি দালচেনি গোটেইকেইটা দি দিছোঁ আৰু এনেদৰে ভালদৰে মিহলি কৰি তাতে মই কাটি লোৱা পিঁয়াজ আদা নহৰু আৰু মাংসখিনি দি দিছোঁ। এনেদৰে মাংসখিনি অলপ সিজোৱাৰ পাছত তাতে মই অলপমান নিমখ আৰু হালধি মিক্স কৰি দিছোঁ আৰু এনেদৰে অলপ সময় যোৱাৰ পাছত মই কাটি লোৱা আলুখিনি তাতে মিক্স কৰি দিছোঁ। তাতে যিমান পাৰি 2-3টামান মছলা আমি মিক্স কৰি দিছোঁ আৰু এতিয়া কাটি লোৱা মাছৰুমখিনি মিক্স কৰি দিছোঁ। এনেদৰে অলপমান লৰোৱাৰ পাছত মই ঢাকি দিছোঁ আৰু এনেদৰে অলপমান 5-6 মিনিটমান পাছত আৰু প্ৰায় সিজিলে এতিয়া মই অলপমান জালুক আৰু অলপমান গৰম মছলা দি ঢাকি দিম আৰু মোৰ আজিৰ ডিছটো ৰেডি হৈ যাব। খুবেই চিম্পল, সকলোৱে বনাব পাৰে আৰু বিৰাটেই টেষ্টি হয়। দেখিবলৈ বিৰাটেই ধুনীয়া লাগিছে। এতিয়া খাবলৈ লৈছোঁ দেই। এইফালে ৰুটি, ভাত খোৱা নাই, এতিয়া ৰুটিৰ লগতহে খাবলৈ লৈছোঁ। এইফালে মাংস অলপ লৈ লওঁ আৰু পিঁয়াজ আৰু চাটনি আছে, এতিয়া তৃপ্তিৰে খাই লওঁ। আৰু এতিয়া মই বহি আছোঁ আমাৰ ঘৰৰ আগফালে ফুলখন গেট আৰু এনেই অলপ টাইম পাছ গধূলি সময়ত আৰু ভাল লাগে। আৰু অলপ পাছত বেছি দূৰ নাযাওঁ, অকণমান আৰু অলপমান আৰু কেতিয়াবা যাওঁ, ইভিনিং ৱাক বুলিয়ে ক'ব পাৰি। গধূলি সময়ত ঘৰত সোমাই থাকি ভাল নালাগে, অলপমান ওলাই আহোঁ। ওচৰৰে নবৌহঁত আছে, ভণ্টি যায় কেতিয়াবা আৰু গগৈদাও যায়, এনেকৈ যাম আৰু অলপ সময় ওলাই। আৰু এতিয়া আমি গৈ আছোঁ খোজকাঢ়িবলৈ, অলপমান বেছি দূৰ নহয়। এইফালে গগৈদাও আহি আছে। ভাবিছোঁ আজিৰ ভিডিঅ'টো মই ইয়াত ইমানতে সামৰণি মাৰোঁ। আৰু যদি আজি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ লগত সদায় কানেক্ট হৈ থাকে। থেংক ইউ।